নমস্কাৰ শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল সবাৰ চৰণত সেৱা জনাই সকলোকে আমাৰ ভক্তি সৰোবৰ নামৰ চেনেলটোলৈ স্বাগতম জনালোঁ। প্ৰভুসকল, আজি আলোচনাৰ বিষয়বস্তু হৈছে পঞ্চমহাযজ্ঞ। পঞ্চমহাযজ্ঞ কি? আমাৰ জীৱনত এই পঞ্চমহাযজ্ঞ কেনেকৈ সাধন কৰিব লাগে আৰু কিয় সাধন কৰিব লাগে, এই সম্পৰ্কে আজিৰ ভিডিঅ'ত বিশদভাৱে আলোচনা কৰা হ'ব। প্ৰভুসকল, পঞ্চম মহাযজ্ঞৰ প্ৰথমটো যজ্ঞ হৈছে ঋষি যজ্ঞ বা যাক আমি ব্ৰহ্মযজ্ঞ বুলিও কওঁ। দ্বিতীয়টো যজ্ঞ হৈছে ভূত যজ্ঞ বা বলি বিশ্ব যজ্ঞ। তৃতীয়টো হৈছে দেৱযজ্ঞ। চতুৰ্থ যজ্ঞ হৈছে নৃযজ্ঞ আৰু পঞ্চমটো হৈছে পিতৃযজ্ঞ। এতিয়া এই যজ্ঞসমূহ কি? ইয়াৰ আধ্যাত্মিক বিশ্লেষণ কি? আচলতে আমি পৃথিৱীলৈ আহোঁতে 5টা ঋণত ঋণী হৈ আহিছোঁ। ঋষি ঋণ, ভূত ঋণ, দেৱ ঋণ, নৃ ঋণ আৰু পিতৃ ঋণ। এই ঋণসমূহৰ পৰা মুক্তি পাবৰ কাৰণে এই যজ্ঞবিলাক সাধন কৰিবলৈ ভগৱান মনু ঋষিয়ে শাস্ত্ৰ আৰু মনুস্মৃতিত প্ৰকাশ কৰিছে। এতিয়া আহোঁ ঋষি যজ্ঞ কি? আমি নিজকে জানিবলৈ যি যজ্ঞ কৰোঁ সেয়াই হৈছে ঋষি যজ্ঞ। দ্বিতীয়তে আহিল ভূত যজ্ঞ। ভূত মানে হৈছে জীৱ। যদিহে আমি জীৱ জন্তু চৰাই চিৰিকটি আদিক খাবলৈ অন্ন পানী দিওঁ বা খাবলৈ নাইকিয়া দৰিদ্ৰ লোকক আহাৰ দিওঁ, সেয়াই হৈছে ভূত যজ্ঞ। অৰ্থাৎ সকলো প্ৰাণীৰ হৃদয়ত আত্মাৰাম দেখিব পৰাটোৱে হৈছে ভূত যজ্ঞ। তৃতীয়তে আহিল দেৱযজ্ঞ। দেৱযজ্ঞ কি? আমি যি সন্ধিয়া উপাসনা কৰোঁ, অৰ্থাৎ দিন ৰাতি সন্ধিক্ষণ মানে পুৱা গধূলি গোসাঁই ঘৰত ধূপ চাকি জ্বলাই নাম কীৰ্তন ঘোষা প্ৰাৰ্থনা আদি কৰোঁ, সেয়াই হৈছে দেৱযজ্ঞ। চতুৰ্থতে আহিল নৃযজ্ঞ বা অতিথি যজ্ঞ। নৃ মানে হৈছে মানুহ। আমি আমাৰ ঘৰলৈ অহা অতিথিক যি সেৱা সৎকাৰ কৰোঁ সেয়াই হৈছে নৃযজ্ঞ বা অতিথি যজ্ঞ। শেষৰটো যজ্ঞ হৈছে পিতৃযজ্ঞ। পিতৃযজ্ঞ মানে হ'ল পিতৃ মাতৃ, গুৰু গোসাঁই, ভকত বৈষ্ণৱ, বয়োবৃদ্ধ অৰ্থাৎ আমাতকৈ যিসকল বয়সত ডাঙৰ ব্যক্তি, তেওঁলোকক সেৱা সৎকাৰ সা সন্মান কৰাই হৈছে পিতৃযজ্ঞ। প্ৰভুসকল, এই যজ্ঞসমূহ সাধন কৰিলে আমি কলিৰ প্ৰকোপৰ পৰা ৰক্ষা পাব পাৰোঁ। সেইকাৰণে এই যজ্ঞসমূহ আমি সাধন কৰিব লাগে। প্ৰভুসকল, আপোনালোকৰ ভিডিঅ'টো নিশ্চয় ভালেই লাগিল। ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। পুনৰ লগ পোৱা আশাৰে কৃষ্ণ।